এটা ভ্যাকচিনৰ আলোচনা চলি আছে যে সেইটো আপুনি শুঙিব অক্সফোৰ্ডৰ যিটো ভ্যাকচিনৰ কাম চলি আছে ইট ইজ জাষ্ট এ ইনহেলিং আপুনি এটা টিউব পাব সেইটো শুঙিব যদি সাকসেস হয় আৰু আপুনি কৰোনা আপোনাৰ নাথাকে দ্যাট ইজ দ্য প্ৰটেকশ্যন ইয়াতকৈ আৰু কি ভাল লাগে সেইটো হয় তা মানুহে আমাকে হাঁহিব যে তহঁতি এইটো লৈ ইমান ডাঙৰ নাটক কৰি আছিলি এইটো লৈ তহঁতক পিপি কিট লাগে এইটো লৈ তহঁতক আমি তালি বজাব লাগে এইটো লৈ এয়াৰ ফৰ্চে ফুল ঢালিব লাগে এইটো কি বেমাৰ আছিলে তহঁতি এইখন কৰিলি চ' ডেট ডেজ উইল অলছ' কাম আৰু আহাটো উচিত মই আজিৰ দিনটো সেইটো নহয় কৰোনা আকৌ অলপ সময়ৰ কাৰণে আলোচনা কৰিম মই আকৌ কিছুমান আমাৰ দৰ্শকসকলে মনত বিচাৰি থকা কিছুমান কথা মই আপোনাক সুধিব খোজোঁ আকৌ শেহতীয়াকৈ আপোনাৰ প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত আপুনি বহুতবাৰ চেষ্টা কৰিছে যে প্ৰাইভেট স্কুলৰ এই যে টিউশ্যন ফি এডমিশ্যন ফি এইবিলাকৰ ওপৰত এটা নিয়ন্ত্ৰণ অনাৰ কাৰণে এইটোৰ কিবা ব্যৱস্থা হৈছে নেকি নতুন ইয়াত এটা বেলেঞ্চিঙৰ এটা ডাঙৰ প্ৰশ্ন আছে যে আমাৰ যেনেকৈ শংকৰদেৱ শিক্ষা নিকেতন জাতীয় বিদ্যালয় এইসকলে ল'ৰা ছোৱালীৰ পৰা যোৱা 3 মাহত ফিজ ল'ব পৰা নাই তাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰী কোনেও দৰমহা আজি প্ৰাইভেট স্কুলত যদি আপুনি পে'মেণ্ট নকৰে তাৰ ছাত্ৰ ছাত্ৰীয়ে দৰমহা শিক্ষক প্ৰাইভেট স্কুলৰ মালিকক যদি আপুনি ক'ব খোজে যে তোমালোকে ফিজ নল'বা তেতিয়া তেওঁলোকে কয় যে ছাৰ আমাক অলপমান পইচা দিয়ক যাতে টিচাৰখিনিক আমি দৰমহা দি ৰাখিব পাৰোঁ গতিকে এইবিলাক খুব বেলেঞ্চ কৰাটো এটা কঠিন পৰীক্ষা এইটো এটা সহজ কাম নহয় কিন্তু মই ভাবোঁ